Hey guys, welcome back to another video. তো আজি আমি ভেকুটেনাৰ বিষয়ে কথা পাতিম। সাধাৰণতে ভেকুটেনাৰ মেডিকেল লেবৰেটৰীত 7 প্ৰকাৰ পোৱা যায়। আজি আমি আলোচনা কৰিম ইয়াত কোনটো ভেকুটেনাৰত কি এন্টিকোয়াগুলেন্ট থাকে। এন্টিকোয়াগুলেন্ট কি ইয়াৰ বিষয়ে আমি পাছৰ ভিডিঅ'ত কথা পাতিম। তো ফাৰ্স্ট ভেকুটেনাৰটো হ'ল ৰেড কালাৰ ভেকুটেনাৰ বা প্লেন টিউব। ইয়াত কোনো ধৰণৰ এন্টিকোয়াগুলেন্ট নথকাৰ বাবে ইয়াক প্লেন টিউব বুলি কোৱা হয়। 2 নম্বৰত আহে ব্লেক কালাৰ ভেকুটেনাৰ। ইয়াত থকা এন্টিকোয়াগুলেন্টটো হ'ল সোডিয়াম চাইট্ৰেট। 3 নম্বৰত আহে পাৰ্পল কালাৰ ভেকুটেনাৰ। ইয়াত থকা এন্টিকোয়াগুলেন্টটো হ'ল EDTA। ইয়াৰ ফুল ফৰ্মটো হ'ল ইথাইলিন ডাইএমিন টেট্ৰাএচিড। 4 নম্বৰত আহে গ্ৰে কালাৰ ভেকুটেনাৰ। ইয়াত থকা এন্টিকোয়াগুলেন্টটো হ'ল সোডিয়াম ফ্লৰাইড। 5 নম্বৰত আহে ব্লু কালাৰ ভেকুটেনাৰ। ইয়াত থকা এন্টিকোয়াগুলেন্টটো হ'ল 3.2% সোডিয়াম চাইট্ৰেট। 6 নম্বৰত আহে গ্ৰীণ কালাৰ ভেকুটেনাৰ। ইয়াত থকা এন্টিকোয়াগুলেন্টটোৰ নাম হ'ল হেপাৰিন। 7 নম্বৰত আহে য়েল্লো কালাৰ ভেকুটেনাৰ। ইয়াত কোনো ধৰণৰ এন্টিকোয়াগুলেন্ট দেখিবলৈ পোৱা নাযায়। ইয়াত চেৰাম ছেপাৰেট নামৰ এবিধ জেল থাকে। এই জেলৰ সহায়তে ব্লাডৰ পৰা চেৰামটো বেলেগ বা পৃথক কৰা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ভিডিঅ' ইমানে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।